ছাত্ৰ সন্থাৰ এটা সজাতি দলে সেৱা আৰু কাউন্সিল দুয়োটালৈ আহি আমি ইয়াৰ অধ্যক্ষ আৰু সচিবক লগ ধৰিছোঁ। ইতিমধ্যে সেৱাৰ সচিব আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী অফ কণ্ট্ৰলাৰ এক্সামিনেশ্যন আমি দুয়োগৰাকীকে সাক্ষাৎ কৰিছোঁ আৰু কাউন্সিলৰ অধ্যক্ষৰ সৈতে আমি আলোচনা কৰিছোঁ। মূল বিষয় হৈছে যে সেৱাৰ ক্ষেত্ৰত সকলোৱে উৎসুকতাৰে বাট চাই থকা মেট্ৰিক আমি সকলো মানুহ শিক্ষাৰ্থী অভিভাৱক সকলোৱে উৎসুকতাৰে বাট চাই থাকোঁ। এই মেট্ৰিক পৰীক্ষাটোৰ ফলাফল ঘোষণাৰ সন্দৰ্ভত ত্ৰুটিহীনভাৱে যাতে ফলাফল ঘোষণা কৰিব পাৰে আৰু কেতিয়ালৈ ফলাফল ঘোষণা কৰিব এই কথা বতৰাখিনিৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আমি সেৱালৈ আহিছিলোঁ। 2021 বৰ্ষৰ প্ৰশ্নকাকত লৈ 2022 বৰ্ষত পৰীক্ষা অনুষ্ঠিত কৰিছিল, যাক লৈ আমাৰ অভিভাৱক শিক্ষাৰ্থীসকল শংকিত হৈ আছিল আৰু কেনেকৈ গোটেই ফলাফলটো ত্ৰুটিহীনভাৱে ঘোষণা কৰিব পাৰে আৰু সেৱাৰ যি সক্ৰিয়তা আৰু তেখেতসকলৰ যি বিশ্বাসযোগ্যতা সেই বিশ্বাসযোগ্যতা যাতে অটুট থাকে তাৰ কাৰণে আমি তেখেতসকলৰ সৈতে গোটেই বিষয়টো আলোচনা কৰিবলৈ আহিছিলোঁ। আৰু সেৱাৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ পিছত তেখেতসকলে যদিও আমাক এটা ডেট দিব পৰা নাই বা এটা তাৰিখ দিব পৰা নাই যে ৰিজাল্ট ফলাফল ঘোষণা কৰাৰ, তথাপিও আমি সেৱাক আমি অনুৰোধ জনাইছোঁ, আমি দাবী জনাইছোঁ যে জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত যাতে মেট্ৰিক পৰীক্ষাৰ ফলাফল তেখেতসকলে ঘোষণা কৰাৰ ব্যৱস্থা কৰে আৰু যিখিনি কাম কাজ বাকী আছে ইতিমধ্যে সৰহসংখ্যক সিংহভাগ কাম কাজ সমাপ্ত হোৱা বুলি আমাক জনাইছে আৰু কিছু কাম কাজ বাকী আছে বুলি কৈছে। গতিকে আমি তেখেতসকলক দাবী জনাইছোঁ জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবৰ কাৰণে আৰু তেখেতসকলে জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে তেখেতসকলে কাম কাজ কৰিব আৰু তেখেতসকলে এই দাবী ৰাখিম বুলি আমাক কৈছে। গতিকে আমি এইটো আশা ৰাখিছোঁ যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ঘোষণা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব লাগিব আৰু যিবিলাক ত্ৰুটি ৰৈ গৈছে আউট অফ চিলেবাছ পাঠ্যক্ৰমৰ বাহিৰৰ কিছুমান প্ৰশ্ন আহিছিল সেই প্ৰশ্নবিলাকৰ সম্পূৰ্ণ নম্বৰ দিয়া আৰু যিবিলাক ত্ৰুটি বিচ্যুতি ৰৈ গৈছে সেই ত্ৰুটি বিচ্যুতিবিলাক শুধৰাই ছাত্ৰ ছাত্ৰীসকলে ন্যায় পোৱাকৈ আৰু অভিভাৱক আৰু শিক্ষাৰ্থীসকলে কোনো কাৰণত যাতে অন্যায়ৰ সন্মুখীন নহয় সেই সকলো দিশৰ ওপৰত নজৰ ৰাখি জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি তেখেতসকলক ফলাফল ঘোষণা কৰিবৰ কাৰণে দাবী জনাইছোঁ।